শিৱসাগৰ জিলাৰ নাজিৰা চহৰৰ মাজমজিয়াতে অৱস্থিত এটি শিৱ মন্দিৰ। মন্দিৰটোৰ নাম অগ্নিনাভ শিৱ মন্দিৰ। কোৱা হয় যে শিখা মজিনদাৰ বেজবৰুৱা নামৰ মহিলাগৰাকীয়ে স্থাপন কৰা এই মন্দিৰত সেৱা কৰি বহু ভক্তৰ মনৰ আশা পূৰণ হৈছে। মন্দিৰটোত অনলাইন যোগে পূজা অৰ্চনা কৰি সুফল পোৱাত সমগ্ৰ ৰাজ্যতে ডিজিটেল মন্দিৰ ৰূপে পৰিচিত হৈছে এই মন্দিৰটো। পিছে এই কথা ভক্তসকলৰ যোগেদিহে জানিব পাৰিছে মন্দিৰটো তত্ত্বাৱধায়ক শিখা মজিনদাৰ বেজবৰুৱাই। মন্দিৰটো স্থাপন কৰা শিখা মজিনদাৰ বেজবৰুৱাই জনোৱা মতে বুধ আৰু শনিবাৰ বাদ দি বাকীকেইটা বাৰত মন্দিৰটোত দৈনিক ১২-১৩০০ ভক্তৰ আগমন ঘটে আৰু মন্দিৰ খোলা থকা প্ৰতিটো দিনতে সামাজিক মাধ্যম ফেচবুক যোগে পূজা লাইভ কৰাৰ লগতে মন্দিৰত প্ৰতি সোমবাৰে ৰাজহুৱা বন্তি প্ৰজ্বলন কৰা হয়। এই পূজাত সেৱা কৰি বহু লোকে সুফল পোৱাৰ লগতে বহুতৰে মনৰ আশা পূৰণ হৈছে। দেশত কোভিডৰ বাবে লকডাউন আৰম্ভ হ'ল। চাৰিওফালে এক বিভীষিকাময় পৰিৱেশ। তাৰ মাজতে অসহায় পৰিস্থিতিত পৰা মানুহৰ বাবে মন্দিৰত পূজা অৰ্চনা কৰিলে শিখা মজিনদাৰ বেজবৰুৱাই। সেই সময়ত কোনো লোক ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থাত অনলাইন যোগে আনৰ হৈ সেৱা আগবঢ়োৱাৰ লগতে ফোন যোগে আনৰ মংগলৰ বাবে পূজা অৰ্চনা কৰে মহিলাগৰাকীয়ে। এইদৰেই মন্দিৰটো লাহে লাহে সামাজিক মাধ্যমত ডিজিটেল মন্দিৰ ৰূপে জনপ্ৰিয় হৈ পৰিল। শিখা মজিনদাৰ বেজবৰুৱাই জনোৱা মতে বহু সন্তানহীন দম্পতীয়ে অগ্নিনাভ বাবাৰ আশীৰ্বাদত সন্তান লাভ কৰা বুলি তেওঁক ছ'চিয়েল মিডিয়া যোগে জনাইছে। মন্দিৰ স্থাপনৰ পিছৰে পৰা ঘৰতেই শিখা মজিনদাৰ বেজবৰুৱাই নিজৰ সাধ্যানুসাৰে পূজা পাতল কৰি গ'ল। মন্দিৰ স্থাপনৰ দিন ধৰি শিখা মজিনদাৰ বেজবৰুৱাই মোবাইল যোগে বিভিন্নজনৰ মংগলৰ বাবেও মন্দিৰত সেৱা আগবঢ়াই গ'ল। এনেদৰেই মন্দিৰটোত পূজা অৰ্চনা কৰি থকাৰ সময়তে ২০২০ চনৰ পৰা মন্দিৰটো জনপ্ৰিয় হ'বলৈ ধৰিলে। শিখা মজিনদাৰ বেজবৰুৱাই কয়, এজন বিশেষ ব্যক্তিয়ে বাৰীখনত সাপৰ আৱাসস্থল হোৱা বাবে এটি শিৱ মন্দিৰ স্থাপনৰ পৰামৰ্শ দিছিল। তেওঁ নিজেও সৰুৰে পৰা শিৱ ভক্ত। মহাদেৱৰ পূজা পাতল কৰি ভাল পাইছিল। বিশেষ ব্যক্তিজনৰ কথা মতে তেওঁ ঘৰৰ বাৰীৰ ভিতৰতে মন্দিৰ স্থাপনৰ বাবে এটি ভেটি স্থাপনৰ ব্যৱস্থা কৰিলে। পৰিয়ালৰ সহযোগত তথা স্বামীৰ সহায়ত ২০১৫ চনত শিখা মজিনদাৰ বেজবৰুৱাই স্থাপন কৰিলে অগ্নিনাভ নামেৰে এই মন্দিৰটো। শিখা মজিনদাৰ বেজবৰুৱাই কয়, বিভিন্নজনে সামাজিক মাধ্যম যোগে অগ্নিনাভ মন্দিৰত সেৱা কৰি মনৰ আশা পূৰণ হোৱা বুলি শিখা মজিনদাৰ বেজবৰুৱাক জনাইছে। আনহাতে মন্দিৰ স্থাপনৰ পিছৰে পৰা স্থানীয় বহু লোকে শিখা মজিনদাৰ বেজবৰুৱাক মন্দিৰ পৰিচালনাৰ ক্ষেত্ৰতো সৰ্বতোপ্ৰকাৰে সহায় কৰি আহিছে। যান্ত্ৰিকতাৰ যুগত ব্যস্ত মানুহৰ বাবে ভগৱানৰ উপাসনাৰ স্থল হৈ পৰিছে অগ্নিনাভ ডিজিটেল শিৱ মন্দিৰ।